Hi guys, welcome to my DD blog. আজি হৈছে দুৰ্গা পূজাৰ বতৰ, গতিকে দুৰ্গা পূজা আপোনাৰ জাগিৰোড কেইখনমান মই মণ্ডপ দেখাম, গতিকে আপোনালোকে স্কিপ নকৰি শেষলৈ চাই থাকিব। এই পূজা মণ্ডপটো হৈছে জাগিৰোডৰ একেবাৰে বাছ ষ্টেণ্ডতে লাগি থকা পূজা মণ্ডপ আৰু একেবাৰে জৈন হোটেলৰ কাষতে আছে। গতিকে এই পূজা মণ্ডপৰ চাৰিওফালে পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ আগত। গাইজ, এইখন হৈছে জাগিৰোড নখলাৰ পূজা মণ্ডপ। চাওক সুন্দৰভাৱে বনাইছে, একদম আটক ধুনীয়া কৰি এই চাওক পৰিৱেশটো। গাইজ, আপোনালোকক য'ত যেনেকুৱা সুবিধা পাওঁ সেনেকুৱা দুৰ্গা পূজাৰ মণ্ডপ দেখাই যাম, গতিকে আপোনালোকে স্কিপ নকৰিব আৰু আমি আগুৱাই গৈ আছোঁ। গাইজ, এই পূজা মণ্ডপটো হৈছে একেবাৰে জাগিৰোড ৰেল গেটৰ লগতে লাগি থকা পূজা মণ্ডপ আৰু সুন্দৰভাৱে পাতিছে। গাইজ, এইটো হৈছে পূজা মণ্ডপ, একেবাৰে বজাৰ, জাগিৰোডৰ বজাৰ মানে দেওবাৰ বজাৰ একে মাজতে পতা পূজা মণ্ডপ আৰু সুন্দৰ বনাইছে মহাদেৱৰ প্ৰতিমূৰ্তি। আহকচোন আমি ওচৰলৈ যাই আপোনালোকক দেখাব চেষ্টা কৰোঁ। গাইজ, আপোনালোকক দেখাবলৈ বহুত থাকিলে, কিন্তু আমাৰ সময় নাই হাতত আৰু ৰাতিও বহুত হৈছে। গতিকে লাষ্ট আমি জাগিৰোড বাৰোৱাৰীত দেখাব বিচাৰিছোঁ, মানে ইলেক্ট্ৰিচিটি অফিচৰ ওচৰত। হাই গাই, ভিডিঅ' চাই কেনে পালে জনাব নাপাহৰিব আৰু লগতে কোনখন পূজা কেনেকৈ লাগিল অলপ জনাব নাপাহৰিব। গতিকে এইখিনিতে মই সমাপ্ত কৰিলোঁ।